নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম আজি ভাত কেৰেলাৰ এটা ধুনীয়া ৰেচিপি আপোনালোকলৈ লৈ আহিছো চাওঁচোন আহক কেনেকৈ বনালো প্ৰথমতে ভাত কেৰেলাখিনি ধুনীয়াকৈ ধুই লৈ দুফালকৈ কাটি লৈছো ওপৰৰ বাকলিটো গুছোৱা নাই তাৰ পাছত এটা কুকাৰত হেখিনি সিজাই লৈছো অলপ নিমখ দিছো জাস্ট সিজিবৰ কাৰণে তাৰ পাছত সিজা হৈ গল আৰু সিজাৰ পাছত এই ভাত কেৰেলা কেটাৰ পৰা তাৰ ভিতৰৰ গুটিখিনি উলিয়াই লৈছো গুটি টুকুৰাৰ পৰা এনেকৈ ধুনীয়াকৈ উলিয়াই লম আৰু তাৰ পাছত উলিয়াই লোৱাৰ পাছত সেই গুটি কেটাৰ লগত অলপ পিয়াজ কেটামান জলকীয়া আপোনালোকে আন্দাজ মতে দিব তাৰ পাছত অলপ নিমখ আৰু এটা ডিম দি পেলাই গুটেইখিনি ভালকে মিক্স কৰি লৈছো ডিমটো এনেকৈ ভাঙি দিছো ডিমটো বেলেগকে দিব নালাগে আৰু তাতে দি দিলে হৈ গল এনেকৈ গুটেইখিনি মিক্স কৰি লৈছো আৰু মিক্স কৰি হোৱাৰ পাছত যিকিটা ভাত কেৰেলাৰ মানে বাকলি কেটা আছে তাত আকৌ সেই গুটিখিনি ভৰাই দিছো ভৰাই দি পেলাই তাতে গুটেইখিনি ফিল আপ কৰিছো আৰু ফিল আপ কৰাৰ পাছত এখন কেৰাহী লৈছো আৰু কেৰাহীখনত তেল অলপ দি তেলখিনি গৰম হোৱাৰ পাছত সেই গুটেই টুকুৰা কেটা এটা এটাকৈ আকৌ তাতে ৰাখি গৈছো অলপ সময় এতিয়া ঢাকি দিম অলপ সময়ৰ কাৰণে বহুত বেছি সময়ৰ কাৰণে নহয় তাৰ পাছত অলপ উল্টিয়াই দিম যাতে ডিমটো মানে ৰৈ যাবৰ কাৰণে আমি ঢাকি দিছিলো তাৰ পাছত এনেকৈ অলপ উল্টিয়াই দিম আৰু উল্টিয়াই দিয়াৰ পাছত আপোনালোকে গম পাবই সিজি গৈছে আৰু আমাৰ খাবৰ কাৰণে ৰেডি হৈ গৈছে আপোনালোকে আমাৰ ভিডিঅ'বিলাক ভাল পায় যদি এটা কমেন্ট কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে থ্যাংক ইউ